তো বন্ধুসকল দেখিছে আজি আমি কি কৰিছোঁ বন্ধুসকল কাৰ্বি আংলঙত যিটো এক ঘটনা হৈ গ'ল এক মৰ্মান্তিক ঘটনা হৈ গ'ল যে আমাৰ দুজন অসমৰ সন্তান গৈছিলে কাৰ্বি আংলঙত ফুৰিব গৈছিলে আৰু তেওঁলোকে এক অবিশ্বাস কথা এটা স্বীকাৰ হৈ পিনে তেওঁলোকে হপাধৰা এটা স্বীকাৰ হৈ পিনে এনেকুৱাকে মৃত্যু সাৱটি ল'বলগীয়া হৈছে বন্ধুসকল। তো আমি কি কৰিছোঁ তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে আমাৰ নীলোৎপল আৰু অভিজিতৰ আত্মাৰ শান্তিৰ কাৰণে আমি আজি বকত সকলো ৰাইজে বকবাসী ৰাইজে এনেকুৱা ধৰণে বন্তি প্ৰচলন কৰি তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে এনেধৰণে আমি মৌনতাৰে বন্ধুসকল মমবাতি জ্বলাই আমি তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। আমি আজি সমগ্ৰ বকবাসী ৰাইজ আছে সকলো ৰাইজ মহিলা পুৰুষ ল'ৰা ছোৱালীকে ধৰি আমি আটাইয়ে এনেধৰণে মিলি বকত এনেধৰণে বন্তি প্ৰজ্বলন কৰিছোঁ এক মৌনতা অৱলম্বন কৰিছোঁ আৰু আমি তেওঁৰ আত্মা শান্তিৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্যসূচী লৈছোঁ বন্ধুসকল। আপোনালোকে ল'ব পাৰে বন্ধুসকল। আমি এনেকুৱা ধৰণৰ জাতিগত বা এনেকুৱা ধৰণৰ আন্দোলন নকৰি পিনে বন্ধুসকল আমি তেওঁলোকৰ আত্মা শান্তিৰ কাৰণে এনেকুৱা ধৰণে আজি মমবাতি জ্বলাই আপোনালোকে কৰিব পাৰে তেওঁলোকে যাতে আত্মাই চিৰশান্তি পাক আমি সেইটোৱে বিচাৰিম। বাকীখিনি যিসকল দোষী প্ৰশাসন আছে প্ৰশাসনে তেওঁলোকক কেনেকুৱা ধৰণৰ শাস্তি দিয়ে এইটো প্ৰশাসনৰ ওপৰত দায়িত্ব। আমি মাথো এতিয়া তেওঁলোকৰ আত্মা চিৰশান্তিৰ কাৰণে এনেধৰণে প্ৰাৰ্থনা কৰিম। তো আজি বকত এয়া বকৰ দৃশ্য আপোনালোকে দেখি আছে এয়া বকৰ দৃশ্য বকৰ চাৰিআলিত এনেকুৱাকৈ আমি বন্তি প্ৰজ্বলন কৰিছোঁ। প্ৰায় সহস্ৰাধিক লোক মিলি পিনে আমি বন্তি প্ৰজ্বলন কৰিছোঁ মাথো তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰিছোঁ। আপোনালোকে দেখিছে বকৰ দৃশ্য। আহক আমি সকলো অসমবাসীয়ে এনেকুৱা ধৰণৰ দুয়োজনৰে আত্মা চিৰশান্তিৰ কাৰণে এনেধৰণে আমি এগছি চাকি জ্বলাই তেওঁলোকৰ আত্মা যাতে চিৰশান্তি পায় আমি তাৰ কাৰণে এগছি চাকি মমবাতি জ্বলাওঁ। এয়া দেখিছে বকৰ ডাকুৱাপাৰাৰ এক দৃশ্য। ইয়াতে ভিক্ষুসকলে আহি পিনে এনেকুৱা ধৰণে বন্তি জ্বলাইছে চাকি জ্বলাইছে মমবাতি জ্বলাইছে কেৱল দুয়োৰে আত্মাৰ শান্তিৰ বাবে এনেকুৱা ধৰণৰ কাৰ্য কৰিছে। তো আমিও আহক সকলোৱে মিলি এনেকুৱা ধৰণৰ এক কাৰ্য কৰোঁ আত্মা শান্তিৰ কাৰণে। আৰু বন্ধুসকলে ভিডিঅ'টি শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু। ভিডিঅ'টি আপোনালোকে বহুত শ্বেয়াৰ কৰক যাতে সকলোৱে এনেকুৱা ধৰণৰ এক কাৰ্য হাতত লয় তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে। আজিলৈ ভিডিঅ'টি ইমানে। জয় আই অসম। ধন্যবাদ।